Hello friends, welcome back to my YouTube channel. আৰু আজি আকৌ আহিছো মই ৰিহাবাৰীত আৰু ৰিহাবাৰীত আজি বহুত ধুনীয়া ধুনীয়া 4-5খন বাইক আছে R15, RS200 আৰু ডিঅক 250. সো আজিৰ ভিডিওটো বহুত স্পেশাল হ'ব আৰু বেছি দীঘল নকৰো 4-5 মিনিটৰ ভিতৰত হ'ব ভিডিওটো আৰু এনেটো ৰিহাবাৰীত বহুত বাইক আছে সেকেন্ড হ্যান্ড এখন নিউ ফ্ৰেন্ডছ বাইক চেণ্টাৰত আপোনালোকে গম পায় যে বহুত বাইক আছে ইয়াত আপোনালোকক মই লাষ্ট কেইটামান ভিডিওত ৰিহাবাৰীৰ এই শ্ব'ৰুমটোৰ আপডেট বহুত দি আছিলোঁ কিন্তু আজিৰ ভিডিওটো মই গোটেইকেইটা বাইকৰ ওপৰত নবনাওঁ ইয়াতে আপোনালোকে দেখা পাইছে বহুত বাইক আছে ন আজি আছে বাহিৰত ৰখা কিছুমান টাইগাৰ এইখিনি এই বাইকখিনি চাওক আৰু ইয়াত আছে বাইক এইখিনিৰ ভিডিও হ'ব আজি স্পেশালি সো ভিডিওটো শেষলৈকে চাই থাকক আৰু আমাৰ লগত আছে এতিয়া ৰঞ্জিতা আমাক এখনকৈ বাইকৰ প্ৰাইচ কৈ যাব আমি চাম বাইকখিনি আৰু আমি ৰঞ্জিতাক খুদিম যে ডাউন পেমেন্ট বা EMI ফাইনান্স ৰিফাইনান্স হ'ব না নাই যাব অল আসাম ৰিফাইনান্স এভেইলেবল আছে যদি আপোনালোকে বাইক পাৰচেজ কৰে অল আসাম ৰিফাইনান্স হৈ যাব আৰু ডাউন পেমেন্ট কিমান দিব লাগিব বাইক গিলাকৰ 40% যিকোনো বাইক যদি আপোনালোকে পাৰচেজ কৰে 40% ডাউন পেমেন্ট পে কৰিব লাগিব তাৰ পিছত আপোনালোকে বাইক পাৰচেজ কৰিব পাৰিব আৰু ইয়াত আছে R15 এখন R15 খন চাওক আপোনালোকে একদম নন কন্ডিশনত আছে এখন এতিয়া চাই লওক আপোনালোকে নন কন্ডিশনত আছে এখন 2021 এৰ মডেল হয় আৰু এখনৰ প্ৰাইস কিমান ৰাখা হৈছিল 1,20,000 টকা এখনৰ প্ৰাইস ৰাখা হৈছে আৰু এইখন আপোনালোকক মই দোকানৰ এড্ৰেছটো দেখাই দিছো ইয়া চাওক আপোনালোকে নিউ ফ্ৰেন্ডছ বাইক চেণ্টাৰ কন্টাক্ট নম্বৰ দিয়া আছে যদি আপোনালোকে আহে আৰামত পাৰচেজ কৰিব পাৰিব এখন হল R15 আৰু তাত আছে আৰু ইয়াত আছে RC200 খন আপোনালোকে চাই লওক একদম নতুন কন্ডিশনত আছে একদম নতুন হয় গাড়ীখন বেছি চলাও নাই এখন কিমান চনত আছিল এখন 2020 চনৰ হয় আৰু এখন কিমান আছে এখনৰ প্ৰাইস 1,45,000ত পাই আছে আপোনালোকে RS200 আৰু ডিসকাউন্ট কৰি দিব আপোনালোকক আৰু হেফালে আছে এখন ডিঅক 125cc এখন কিমান মডেলৰ হয় আৰু আপোনালোকে চাই লওক গাড়ীৰ কন্ডিশন আৰু এখনৰ কন্ডিশন আপোনালোকে দেখা পাইছে এখন কিমান চনত আছিল 2020 চনৰ আছিল এখনৰ প্ৰাইস কিমান ৰাখা হৈছিল এখনৰ প্ৰাইসো 1,20,000 টকা আছে আৰু ইয়াতে আছে R15 এখন এখনৰ প্ৰাইসো 1,20,000 টকা আছে আপোনালোকে চাই লওক আৰু এফালে গাড়ীত বহি তামাম মজা লৈ আছে চাওক R15 মানে আৰু কি কম নন জেনাৰেশনৰ হাৰ্ড হয় R15 এয়া চাওক আপোনালোকে ৰঞ্জিতা তামাম মজা লৈ আছে বাইকখনৰ পৰা বাইকখন একদম নন কন্ডিশনত আছে এইটো লাইনত 3-4খন বাইক আছে একদম মানে নন জেনাৰেশনৰ হাৰ্ড বুলি ক'ব লাগিব আৰু এই বাইকখিনিত বাম্পাৰ অফাৰ আৰু যদি মোৰ ভিডিও চাই আহে আৰু 1-2,000 ডিসকাউন্ট পাই যাব আৰু আপোনালোকে এফালে চাওক আৰু বাইক আছে আৰু ইয়াত আছে বুলেটখন কিমান চনৰ আছিল বুলেটখন 2021 চনৰ হয় আৰু এইখনৰ প্ৰাইস কিমান ৰাখিছিল 1,25,000 টকা ৰাখিছিল এইখনৰ আস্কিং প্ৰাইস 1,25,000 টকা সো আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি পাৰচেজ কৰে ডেসক্ৰিপচনত নাম্বাৰ দিয়া থাকিব আপোনালোকে আহিব নিশ্চয় পাৰচেজ কৰিব ধন্যবাদ